নমস্কাৰ ষ্টুডেণ্টছ, তোমালোক সকলোকে মোৰ ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 10ৰ গণিতৰ বহুপদ লেচনটোৰ পৰা 2016 চন, 2017, 2018, 2019 আৰু 2020 চনত মেট্ৰিক পৰীক্ষাত যিকেইটা প্ৰশ্ন আহিছিল সেই গোটেই প্ৰশ্নকেইটা তোমালোকক বছৰিক কোনটো প্ৰশ্ন কেতিয়া কোনটো বছৰত আহিছিল তেনেকৈ মই তোমালোকক ভাগ কৰি লৈ আহিছোঁ। গতিকে মই বহুত কষ্ট কৰি এইখিনি বাছি লৈ আহিছোঁ, মানে বহুতখন পেপাৰ চাই বাছি আনিছোঁ। তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাবা। লাষ্টলৈকে চালে তোমালোকে এই বহুপদ লেচনটোৰ পৰা কোনটো বছৰত কোনকেইটা প্ৰশ্ন আহিছিলে গম পাই যাব। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। হ'ল এতিয়া প্ৰথম 2016 চনতো চাম। 2016 চনত বহুপদ লেচনটোৰ পৰা 1 নম্বৰ প্ৰশ্নটো আছিল, যদি y=fx বহুপদৰ ৰাশিটোৰ লেখডালে x অক্ষক দুটা বিন্দুত ছেদ কৰে তেন্তে fxৰ শূন্যৰ সংখ্যা হ'ব। অপশ্যন এ দিয়া আছে 0, বি দিয়া আছে 3, চি দিয়া আছে 1 আৰু ডি দিয়া আছে 2। গতিকে এইটো অপশ্যন 4টাৰ ভিতৰত কোনোবা এটা অপশ্যন শুদ্ধ হ'ব। তোমালোকে উত্তৰখিনি নিজে চাই ল'বা। উত্তৰখিনি মই ইয়াত ডিছকাছ নকৰোঁ, উত্তৰখিনি মই বেলেগকৈ ভিডিঅ' বনাই ডিছকাছ কৰিম। হ'ল এতিয়া নেক্সট 2 নম্বৰ কুৱেশ্যনটো আহিছিলে। ইয়াৰ পৰা মানে 2016 চনত দুটা কুৱেশ্যন আহিছিলে এইটো লেচনৰ পৰা। 2 নম্বৰ কুৱেশ্যনটো হৈছে যে 2x⁴ - 3x³ - 3x² + 6x - 2ৰ বাকী আটাইবোৰ শূন্য উলিওৱা যদি ইয়াৰ দুটা শূন্য √2 আৰু -√2 হয়। মানে এই সমীকৰণটোৰ আটাইবোৰ শূন্য উলিয়াবলৈ কৈছে যদি ইয়াৰ দুটা শূন্য, এটা √2 আৰু আনটো যদি -√2 হয়। হ'ল এই প্ৰশ্ন 2016 চনত আহিছিলে। এতিয়া 2017 চনত অহাকেইটা হৈছে, 2017 চনত প্ৰথমটো প্ৰশ্ন আহিছিল যে px = ax² - 3 × a - 1 × x - 1 বহুপদ ৰাশিটোৰ এটা শূন্য 1 হ'লে এৰ মান কি হ'ব? 4টা অপশ্যন দিয়া আছে। এই 4টাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? অপশ্যন এটো দিয়া আছে 1, বি দিয়া আছে -1, চি দিয়া আছে 2 আৰু ডি দি থোৱা আছে -2। গতিকে এই 4টাৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ হ'ব বাচিব লাগে। তাৰপৰা 2017 চনটো দুটা প্ৰশ্ন আহিছিলে। 2 নম্বৰ প্ৰশ্নটো হৈছে যে তলৰ দ্বিঘাত বহুপদটোৰ শূন্যবোৰ উলিয়াবলৈ কৈছে আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিবলৈ কৈছে। গতিকে 6x² - 3 - 7x এই দ্বিঘাত বহুপদটোৰ শূন্য উলিয়াবলৈ কৈছে আৰু এই শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্কটো সত্যাপন কৰিবলৈ কৈছে। এই দুটা প্ৰশ্ন আহিছিল 2017 চনত। এতিয়া 2018 চনত অহা প্ৰথমটো প্ৰশ্ন হৈছে 4u² + 8uৰ শূন্যকেইটাৰ পূৰণফল হ'ল। অপশ্যন এ দি থোৱা আছে 4, বি দিয়া আছে 8, চি দিয়া আছে 32 আৰু ডি দিয়া আছে 0। এই 4টাৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ হ'ব? এইটো 2018 চনত প্ৰথমটো প্ৰশ্ন। তাৰপৰা 2018 চনৰ ছেকেণ্ড যিটো প্ৰশ্ন আহিছিলে সেই প্ৰশ্নটো হৈছে x² + 7x + 10 দ্বিঘাত পদটোৰ শূন্যবোৰ উলিওৱা আৰু এই শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা। এইটো ছেকেণ্ড প্ৰশ্ন আহিছিলে। x² + 7x + 10 দ্বিঘাত পদটোৰ শূন্যবোৰ উলিয়াবলৈ কৈছিল আৰু এই শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্কটো পৰীক্ষা কৰিবলৈ কৈছিল। কুৱেশ্যন 3টো আহিছিলে x + 2ৰে 2x² + 3x + 1ক হৰণ কৰিবলৈ কৈছে। x + 2ৰে এই 2x² + 3x + 1 সমীকৰণটোক হৰণ কৰিবলৈ কৈছে। হ'ল এই 3টা প্ৰশ্ন 2018 চনত আহিছিল। এতিয়া 2019 চনত আহিছিলে 1 নম্বৰ প্ৰশ্নটো x² - 1ৰ শূন্যকেইটাৰ পূৰণফল হ'ল। 4টা অপশ্যন দিয়া আছে। 4টা অপশ্যনৰ ভিতৰত প্ৰথম অপশ্যনটো হৈছে -15, অপশ্যন বি 15, অপশ্যন চি √15 আৰু অপশ্যন ডি হৈছে -√15। গতিকে এই 4টাৰ ভিতৰত কোনোবা এটা অপশ্যন শুদ্ধ। তাত 2019 চনত 2 নম্বৰ প্ৰশ্নটো আহিছিল যে px বহুপদটোক qx বহুপদটোৰে যদি হৰণ কৰা হয় ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিবলৈ কৈছে। px বহুপদটোক qx বহুপদটোৰে হৰণ কৰা হয় আৰু ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা বুলি কৈছে। হয়, এই দুটা প্ৰশ্ন 2019 চনত আহিছিল। 2020 চনত আহিছিল কুৱেশ্যন 1টো আছে যে 3x² + 11x - 2ৰ শূন্য দুটাৰ পূৰণফল কি হ'ব? 4টা অপশ্যন দিয়া আছে। অপশ্যন এত আছে 2/3, অপশ্যন বিত আছে -2/3, অপশ্যন চিত আছে 11/3, অপশ্যন ডিত আছে -11/3। কুৱেশ্যন নম্বৰ 2টো হৈছে px = x⁴ - 5x + 6 আৰু gx দি থোৱা আছে 2 - x²। বহুপদৰ বিভাজন ফলন বিধিটো উল্লেখ কৰিবলৈ কৈছে আৰু px বহুপদটো যদি gx বহুপদটোৱে হৰণ কৰা হয় তেতিয়া ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিবলৈ কৈছে। এই দুটা আহিছিলে 2020 চনত আহিছিলে।
গতিকে মই 2016 পৰা 2020 চনলৈকে মেট্ৰিক পৰীক্ষাত বহুপদ লেচনটোৰ পৰা যিকেইটা প্ৰশ্ন আহিছিলে গোটেইকেইটা বাছি দিলোঁ। মই ইয়াৰ আগতে 1 নম্বৰ লেচনটো দি থোৱা আছে, সেই ভিডিঅ'টো তোমালোকে চাই ল'বা। গতিকে মই গণিতৰ গোটেইকেইটা লেচনৰ পৰা এনেকৈ মই প্ৰশ্নখিনি বাছি দিম। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা। আৰু তোমালোকক এছে বা বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন লাগে যদি তোমালোকে আমাৰ তলৰ ৱেবছাইটটো ভিজিট কৰিব পাৰা, য'ত মই বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনৰ লগতে বহুতকেইখন ইম্পৰ্টেণ্ট 2021 চনৰ বাবে ইম্পৰ্টেণ্ট এছে লিখি থোৱা আছে। মই ৱেবছাইটটো ভিজিট কৰিবা আৰু আমাৰ হোৱাটছআপ গ্ৰুপটোত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপটোৰ লিংক তলত দি থোৱা আছে। গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় হিন্দ, জয় অসম।